জয় শ্ৰীম দোস্ত মই এজন টেকনিক্যাল ইঞ্জিনিয়াৰক মই লগ কৰিব আহিছোঁ মিষ্টাৰ অৰ্ণৱ কলিতা আৰু তেখেতৰ কেনেকৈ টেকনিক্যাল মই ইয়াৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ আৰু সেই কথাখিনি আপোনালোকক মই শ্বেয়াৰ কৰিব পাৰিছোঁ থেংক ইউ মই আহি আছোঁ মিষ্টাৰ অৰ্ণৱ কলিতাৰ ঘৰ এইয়া ছাৰৰ ঘৰ আহি পালোঁ হয় ছাৰ হয় বলক ছাৰ এইজনেই হয় আমাৰ মিষ্টাৰ অৰ্ণৱ কলিতা ছাৰ নিউ টেকনিক্যাল ইঞ্জিনিয়াৰ হয় ছাৰ আপোনাৰ এই আৰ্চিং চিষ্টেমটো কৰাৰ আগতে আপুনি প্ৰথমতে কি কাম কৰি আছিলে আপুনি হবি ছাৰ নমস্কাৰ হয় নাম মোৰ অৰ্ণৱ কলিতা হয় ঘৰ ইয়াতে মিৰ্জাত খানপাৰা গাঁৱত আৰু মই প্ৰথম অৱস্থাতে কাম কৰিছিলোঁ ৰাজমিস্ত্ৰী কাম আৰু তাৰপিছত মোৰ আপলাইন ডিপুদাস পাৰাকুচিৰ হৈ আছে মোৰ ঘৰৰ ওচৰতে 2 কিলোমিটাৰ আঁতৰত আৰু তেখেতে মোক এই বিজনেছটো দেখুৱাইছিল মোৰ কিন্তু হেঁপাহ নাছিল কৰাৰ ইচ্ছা নাছিল আৰু তেখেতৰ জৰিয়তে মই এই বিজনেছটো পাইছোঁ আৰু তেখেতৰ আশীৰ্বাদতে আজি যিটো পজিশ্যন যাক কোৱা হয় টেকনিক্যাল ইঞ্জিনিয়াৰ আৰু তেখেতে মোক আগতে কৈ আছিল বোলো ছাৰ আপোনাৰ ভৱিষ্যতটো এই বিজনেছটোত হ'ব আৰু তেখেতৰ কথাতে মই এই বিজনেছটো কৰি আজি টেকনিক্যাল ইঞ্জিনিয়াৰ হ'লোঁ সঁচাকৈ মই বহুত ভাগ্যৱান বুলি মই নিজকে ভাবোঁ আৰু আপলাইনৰ আশীৰ্বাদ আছে মোৰ 100%। মোৰ প্ৰথম আপলাইন হ'ল ডিপু ছাৰ কিশোৰ ছাৰ সবিন ছাৰ আৰু তেখেতসকলৰ আশীৰ্বাদত আজি মই যেনেকুৱাকৈ চলিব লাগিছিল তাতকৈ বহুত ভালকৈ চলিব পাৰিছোঁ RCM কৰাৰ ফলতে আৰু মই ৰাজমিস্ত্ৰীৰ কাম কৰোঁ যদিও কিন্তু আগৰ দৰে এতিয়া নকৰোঁ সপ্তাহত হয়তো 4 দিন মই ৰাজমিস্ত্ৰীৰ কাম কৰোঁ আৰু বাকী দিনকেইটা মই RCMৰ লগতে জড়িত মোৰ গ্ৰুপ আছে A গ্ৰুপ আৰু B গ্ৰুপ দুটা গ্ৰুপত মই মোৰ লাইফলাইনৰ লগত সদায় কাউন্সিলিং হয় কথা পাতোঁ তেখেতসকলৰ লগত প্ৰগ্ৰেম কৰোঁ আৰু এনেকুৱাকৈয়ে মই আজি এই 5 বছৰৰ ভিতৰত মই টেকনিক্যাল ৰিচিভাৰ হ'ব পাৰিছোঁ আৰু সঁচাকৈ সুখী মই নিজকে বহুত সুখী RCM কৰি আৰু কি ক'ম পৰিয়াল আমাৰ মোৰ ৱাইফ ল'ৰা দুটা হয় আপোনালোকে ল'ৰা দুটাক মাতিব ওচৰত এইটো সৰু বাবু হয় নমস্কাৰ দিয়া বাবু নাম কোৱা আচ্ছা থেংক ইউ ইউ এই ডাঙৰ ল'ৰা এটা আৰু ডাঙৰ আচ্ছা কৈ দিয়া নামটো আকাশ কলিতা কোন ক্লাছ তুমি পঢ়ি আছা 7 কোন ক্লাছত পঢ়ি আছা কোন স্কুলত পঢ়ি আছা তুমি কৈ দিয়া আচ্ছা বঢ়িয়া ভালকৈ পঢ়িবা ঠিক আছে ছাৰ নমস্কাৰ অৰ্ণৱ ছাৰৰ বিষয়ে বিজনেছটোত এজন মানে গম পালোঁ এজন মিস্ত্ৰী কাম কৰা ব্যক্তিও মানে আপোনাৰ এই বিজনেছত যদি ভালদৰে লাগে তেতিয়াহ'লে আপোনাৰ টেকনিক্যাল নিচিনা পজিশ্যন যাবলৈ তাৰমানে কি সুবিধা পায় আৰু এই টেকনিক্যালত ইনকাম মাহত আপোনাৰ চাব গ'লে আপোনাৰ 50,000 আপত ষ্টাৰ্ট হৈ যায় তো লাখলৈকে ল'ব পাৰে ইনকামটো আৰু তেখেতৰ মেডামৰ লগত অলপ পৰিচয় কৰাই দিব বিচাৰিছিলোঁ ঠিক আছে ওচৰত মাতিব এখেতৰ ৱাইফ হয় আৰু মই এখেতৰ জৰিয়তে বিজনেছটো কৰি আছোঁ এখেতৰ মই 3বাৰ RCMত জইন কৰিছিলোঁ আৰু 3বাৰে মই বিফল হৈছিলোঁ আৰু মোৰ আপলাইন ঠিক নাছিল আৰু নেক্সট মই নিজে জইন কৰিব পৰা নাছিলোঁ আৰু এখেতৰ মোৰ ৱাইফৰ নামত মই RCM বিজনেছটো বৰ্তমান কৰি আছোঁ তেখেত জইন কৰিছে আচ্ছা বাইদেউ বিজনেছটোত কেনেকুৱা লাগিছে কৰি আজি আপোনাৰ ছাৰ টেকনিক্যাল ৰিচিভাৰ পাল পজিশ্যন পাইছে আপুনি অনুভূতি কেনেকুৱা মোৰতো খুব ভাল লাগি আছে কাৰণ আমাৰ মিস্ত্ৰী কাম কৰি যিখিনি সপোন আছিল সেইখিনি আমি পূৰণ কৰিব পৰা নাছিলোঁ আৰু এতিয়া RCM কৰি আমি কিছু হ'লেও আৰু সপোনবিলাক পূৰণ হৈছে আৰু নিশ্চয় আগত হ'ব বুলি মই ভাবোঁ আচ্ছা আপুনি এজন গৃহিণী হিচাপে আৰু প্লাছ আপুনি RCMৰ এজন স্বচ্ছ লিডাৰৰ লগত আছে আৰু আপুনি গৃহিণী হিচাপে প্ৰতিজন মহিলাক কেনেকুৱা এটা সলাহ দিব বিচাৰে উৎসাহ হয় এইখিনিয়ে ক'ম সকলোৱে হাজবেণ্ডক যাতে ছাপোৰ্ট কৰে যিখিনি পাৰে হেল্প কৰি দিয়ক
তেতিয়াহ'লে দুজনৰ মতত যদি কামটো হয় বুজাবুজি তেতিয়াহ'লে নিশ্চয় ছাকচেছ হ'ব বুলি মই ভাবোঁ। থেংক ইউ বাইদেউ। আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মই ছাৰ আৰু বাইদেউক মই ইমানতে মই এৰিছোঁ আৰু আশা কৰোঁ যেন এই ভিডিঅ'টো সকলোৱে ভাল পায় আৰু সকলোৱে লাইক আৰু শ্বেয়াৰ কৰি দিয়ে। থেংক ইউ। জয় আৰ চি এম।